Hello everyone, good morning. আৰু আজি হাজি কাছি যাব ওলাইছো বৰমাহঁতৰ ডাঙৰ বাৰ ঘৰত। এইফালে মোৰ ডাঙৰ ভাগিন আৰু বৰমাহঁতৰ ঘৰত আহি কেইখনমান আগৰ ফটো চালো আৰু সৰু বা ওলাই আছে, হোৱা নাই, সেইকাৰণে অলপ সময় ৰখি দিলো। আৰু আজিকালি কামৰ বাবে আমি একলগ হ'ব নোপোৱাই হ'লো, বহুত দিনেই হ'ল। কেতিয়াবা সিহঁতে আহিলে মই আহিব নোৱাৰো, মই আহিলে সিহঁতে আহিব নোৱাৰে, সেইকাৰণে ভাবিছো আজি আমিয়ে যাওঁ। এইবাৰ তাই আহিব নোৱাৰিলে আৰু ঘৰটো তাইৰ বেছি দূৰত নহয়, ওচৰতে হয়, 20 মিনিটমান লাগে। আৰু এইফালে আমাৰ ড্ৰাইভাৰৰ চিটত আছে সৰু ভিনদেউ আৰু এইফালে আমাৰ সৰু বা। আৰু এইফালে আহি পাই গ'লোঁ বাৰ ঘৰ, বেছি দূৰ নাছিলে, ওচৰতে আছিলে, সেইকাৰণে সোনকালে আহি পালোঁ। আৰু এইফালে বাবু আৰু মাইনাই ৰখি আছে কেতিয়া আহি পাব বুলি। সেইফালে মাইনাই চবকে ঘূৰি ঘূৰি চাই আছে, তাইক চিনি পোৱা হোৱাই নাই ভালকে, যিহেতু আমি ইমান অহা যোৱা কৰা নহয়, আহিবলৈ নাপাওঁৱে। গৰমৰ বন্ধ বুলি চবকে লগ পাইছোঁ আৰু একেলগে, আৰু ময়ো খেলিলোঁ অলপ ইহঁতৰ লগতে। হাঁহি দিয়া, হাঁহি দিয়া। আৰু গোটেই দিনটো থাকি ভাত পানী খাই আবেলিকে আহিবলৈ ওলালোঁ ঘৰ। সেইজনী আমাৰ ডাঙৰ বা। আহোঁতে বেলেগ কাপোৰ পিন্ধি আহিছিলোঁ, এতিয়া ভাগিনৰ চোলা এটাকে পিন্ধি লৈছোঁ, ইমান গৰম। আৰু ওচৰতে হয়, গাড়ীতে অহা যোৱা কৰিম। আৰু সেইফালে ডাঙৰ ভাগিনো ওলাইছে যাব মামাকৰ ঘৰত। আৰু আমাৰ ফালে ভাইটিহঁতে পুৰা দৌৰাত ব্যস্ত, যিহেতু আৰু ইণ্টাৰভিউলৈ বেছি দিন নাই, পুৰা চেষ্টা কৰি আছে। আৰু এই ভিডিঅ'টোত বিশেষ একো নাই, আজি বাৰ ঘৰত গ'লোঁ, ভাগিনহঁতৰ লগত কটোৱা সময়বিলাক সাঁচি ৰাখিলোঁ। আজিলৈ ইমানেই, বাই।